নিজৰ পত্নী থকাৰ পিছতো এই 5টা কাৰণত পুৰুষসকল পৰনাৰীৰ প্ৰতি আকৰ্ষিত হয়। এই 5টা কাৰণ কি এই বিষয়ে জনাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। চাণক্যৰ মতে এগৰাকী নাৰী বা পুৰুষ আন পুৰুষ বা নাৰীৰ প্ৰতি আকৰ্ষিত হোৱাটো কোনো ডাঙৰ কথা নহয়, যেতিয়ালৈকে ইজনে সিজনৰ প্ৰশংসাতে সীমাবদ্ধ থাকে। কিন্তু যেতিয়া এই সীমা তেওঁলোকে অতিক্ৰম কৰি তেওঁলোকৰ মাজত আন সম্বন্ধ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়া ই ডাঙৰ সমস্যাৰূপে পৰিণত হয়। এতিয়া জানো আহক, এজন বিবাহিত পুৰুষ বা মহিলা কিয় আন মহিলা বা পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। নম্বৰ 1, কম বয়সত বিবাহ কৰা। কম বয়সত যদি বিবাহ হয় তেতিয়া জীৱনলৈ বহু সমস্যা আহিব পাৰে। কম বয়সীয়া এজন পুৰুষ বা মহিলা জীৱনক লৈ পৰিপক্ক নহয়, তেওঁলোক কেৰিয়াৰ বা আন ক্ষেত্ৰক লৈ সমস্যাত থাকে। এনে সময়ত যদি তেওঁলোকৰ বিয়া হয় তেতিয়া স্বামী স্ত্ৰীৰ মাজত সম্বন্ধ সুদৃঢ় নহয় আৰু বহু সময়ত তেওঁলোক আন পুৰুষ বা মহিলাৰ প্ৰতি আকৰ্ষিত হয়। নম্বৰ 2, শাৰীৰিক সন্তুষ্টি। শাৰীৰিক সন্তুষ্টি লাভ নকৰাৰ ফলতো বহু সময়ত স্বামী স্ত্ৰীৰ মাজত ইজনৰ প্ৰতি সিজনৰ আকৰ্ষণ কমি যায়, ফলত তেওঁলোক পৰপুৰুষ বা নাৰীৰ প্ৰতি আকৰ্ষিত হয়। নম্বৰ 3, স্বামী স্ত্ৰীৰ মাজত ইজনৰ প্ৰতি সিজনৰ ভৰসা নথকা। বহু ক্ষেত্ৰত দেখা যায় যে স্বামী স্ত্ৰীৰ মাজত শাৰীৰিক সম্বন্ধত সন্তুষ্টি থকাৰ পিছতো ইজনৰ প্ৰতি সিজনৰ ভৰসা নাথাকে, ফলত বহু ক্ষেত্ৰত তেওঁলোকৰ মাজত মতানৈক্য আৰম্ভ হয়। এনে কাৰণতে এগৰাকী নাৰী বা পুৰুষ আন পুৰুষ বা মহিলাৰ প্ৰতি আকৰ্ষিত হয়। নম্বৰ 4, মোহভংগ হ'লে। যেতিয়া স্বামী স্ত্ৰীৰ মাজত ইজনৰ প্ৰতি সিজনৰ মোহভংগ হয় তেতিয়া তেওঁলোকৰ মাজত ইজনৰ প্ৰতি সিজনৰ গুৰুত্ব কমিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই তেওঁলোকৰ মাজত আন পুৰুষ বা মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰে। নম্বৰ 5, সন্তানৰ আগমন। সন্তানৰ আগমনৰ লগে লগে স্বামী স্ত্ৰীৰ মাজত এক পৰিৱৰ্তন আহি পৰে। মহিলাসকলে তেওঁৰ সন্তানৰ লগত দিনৰ বেছিভাগ সময়ে পাৰ কৰিবলগীয়া হয় আৰু স্বামীৰ প্ৰতি মনোনিৱেশ কৰিবলৈ নোৱাৰা হয়। তেনে সময়তে পুৰুষজনৰ তেওঁৰ স্ত্ৰীৰ প্ৰতি মোহভংগ হ'বলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত কিছু সংখ্যক পুৰুষক আন মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।